ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিম যে আধানৰ যদি এটা সমষ্টি থাকে তাৰ মানে দুটাতকৈ বেছি আধান থাকে এটা বিন্দুত তেতিয়া হলে বৈদ্যুতিক বিভৱ কি হ'ব এনেকৈ ধৰি লোৱা যে এটা বিন্দু আছে P যদি এইখিনিতে এটা আধান Q ৰাখো আৰু যদি Q ৰ পৰা P বিন্দু R ডিসটেন্সত আছে তেতিয়া হলে v ৰ মান আছিল 1/4 pi epsilon naught Q by R এটো আমি আগৰ ভিডিঅ'টোত পাইছিলো বা প্ৰমাণ কৰিছিলো এতিয়া যদি Q1 থাকে R1 ডিসটেন্সত আৰু যদি আন এটা আধান থাকে Q2 P ৰ পৰা R2 ডিসটেন্সত তেনেকুৱা Q3 থাকে সৰি এটো মই অলপ কাটি দিও এটা Q3 থাকে যদি R3 ডিসটেন্সত আৰু এনেকে ঢেৰ আধান আছে সাপোজ Qn টো ধৰি লিলু মাজতে Q4 Q5 and so on আছে তেনেকে Qn যদি P বিন্দুৰ পৰা Rn ডিসটেন্সত আছে সকলো আধানৰ বাবে পইণ্ট P কিমান বিভৱৰ মানটো হ'ব হেতু আমি সিধা সিধি জোখে কৰি দিম ইয়াকে আধানৰ সমষ্টিত বৈদ্যুতিক বিভৱ উলিয়াব পৰা যায় এটা বিন্দু P বিবেচনা কৰক যেটো ক্ৰমে বিন্দু আধান বা বিন্দুক্ষম আধান Q1 Q2 Q3 ... Qn ৰ পৰা R1 R2 R3 ... Rn দূৰত্বত থাকে সকলো আধানৰ বাবে P মুঠ বিভৱ হ'ব ডাইৰেক্ট প্লাস হ'ব V1 + V2 + V3 + ... Vn V1 টো হল প্ৰথম আধানটোৰ বাবে P বিন্দুত বিভৱৰ মান ঠিক তেনেকৈ V2 হ'ব দ্বিতীয় আধানটোৰ বাবে আৰু এনেকৈ গৈ Vn হ'ব অন্তিম আধানটোৰ বাবে তেনেকৈ যেটো সূত্ৰ আছিল এই সূত্ৰটোৰ বহুৱাই গৈ থাকিলে তাৰ পিছত আমি লিখিব পাৰিম 1/4 pi epsilon naught Q1 by R1 plus 1/4 pi epsilon naught Q by R2 and so on plus ... 1/4 pi epsilon naught Qn by Rn গুটেখিনি এনেকৈ লিখিলো চলিব কিন্তু আমি কনসাইজ কৰিব পাৰো 1/4 pi epsilon naught কমন উলিয়াই summation I goes from 1 to n Qi by Ri